এটা খুবই আমার কারণে মানে ভাল আর খুব শান্তি মানে অনুভৱ কৰিছোঁ যে আজি পুনৰ মোৰ যিটো নিৰুদ্দেশ হৈ থকা ল'ৰা অমিত ৰাজ দৈমাৰী তাক আমি ঘূৰাই পালোঁ আৰু তাৰ কাৰণে মই মানে আমাৰ পুলিচ প্ৰশাসন আমাৰ সংবাদ মাধ্যম ইলেক্ট্ৰনিক্সেই হওক বা আমাৰ প্ৰিণ্ট মিডিয়াই হওক সকলোকে মই ধন্যবাদ জনাইছোঁ আৰু ছ'চিয়েল মিডিয়াৰ ইয়াৰ সকলো সক্ৰিয় ব্যক্তিসকলক মই ধন্যবাদ জনাইছোঁ আজি সেইবিলাক প্ৰচাৰৰ কাৰণেহে চবে মানে গম পাই ফালে আৰু মোৰ প্ৰতি এটা সকলোৰে এটা আন্তৰিকতা মানে দেখুৱাইছে চবে আৰু সেইলৈ চবতে লক্ষ্য কৰি থকাৰ পিছত আজি চাপাগুৰিত মানে কেইজনমান মানে ল'ৰাই তাক দৃষ্টিগোচৰ হ'ল আৰু ঘৰৰ মানুহৰ লগত মোৰ ভতিজীৰ লগত বিশেষ কৰি তেওঁৰ ষ্টেটাছটো দেখি ফালে কনফাৰ্ম কৰি লোৱাৰ পিছত মানে তেওঁক লৈ মানে নিজৰ লগত লৈ ৰাখি ফালে আমাক এতিয়া গতাই দিলে গতিকে মই তেওঁলোকক ধন্যবাদ দিছোঁ অন্তৰ্গত ধন্যবাদৰ বাদে আৰু কোনো ভাষা নাই ইয়াতে ক'বলৈ মূল কাৰণটো এতিয়ালৈকে আমি কথা পাতিবই পৰা নাই তেওঁলোকৰ লগৰীয়াবিলাক কোৱা মতে তেওঁ হোষ্টেলত থাকিবলৈ মানে ভাল লগা নাই এইকেইদিন তাৰপিছত মানে তেওঁ ঘৰতো আহিলে আকৌ গালি দিব বুলি কৈছে বোলে গতিকে মই যাই গুৱাহাটীতে যাম তেনেকুৱা ধৰণৰ কৈছে এতিয়া সৰু ল'ৰাবিলাকৰ কথা গতিকে সেইটোৱেই কাৰণ বুলি কৈছে গতিকে এতিয়াতো আমি পালোঁ গতিকে নিশ্চয় তাৰ লগত আমি কথা পাতিম তেওঁৰ মনৰ ভিতৰতনো কি হোষ্টেলতনো কিহৰ কাৰণে সি আহি ইমান মানে বছৰ থকাৰ পিছত কিয় মনটো মানে তেনেকুৱা লাগিছে এই গোটেইবিলাক মানে কথা পাতি তাৰপিছত অৱগত হ'ম না ডেফিনেটলি আজিকালিৰ দিনটো ছাত্ৰ ছাত্ৰীটো সেইটো থাকে পঢ়া শুনাৰ চাপো থাকে এটাতো মনৰো কথা বাকী ছাত্ৰ ছাত্ৰীও তাপ আছে তথাপিও চবেইতো ধুনীয়াকৈ আছে হোষ্টেলত গতিকে এইটো মনৰো কথা থাকে প্ৰেছাৰ বুলি নহয় নিজে নপঢ়িলেতো প্ৰেছাৰ হ'বই তেনেকুৱা ধৰণৰ কথাবিলাকো থাকে তথাপিও চাই ল'ম যে সঁচাকৈনো কি আছে ভিতৰত জিপি সিং ডাঙৰীয়া ইয়াত আহিলে এইটো অলপমান চোৱা চিতা কৰিব যিকোনো বিভিন্ন কথা যিহেতু প্ৰচাৰ হৈছে সেইটোলৈ অলপ চিৰিয়াছলি লৈ ফালে তেখেতে আহিছিলে মানে মোৰ কাৰণে মই তেখেতক অশেষ ধন্যবাদ জনাইছোঁ আৰু তেখেতে অহাৰ পিছতে মানে আমাৰ মানে আজি মানে যিটো তাক বিচাৰি থকা হৈছিলে সেইটো মানে সক্ষম হৈ গ'ল মানে পাবলৈও গতিকে মই তেখেতক ধন্যবাদ জনাইছোঁ ঘূৰি আহিছে ঘৰলৈ এইটো আমাৰ চবৰ কাৰণে খুব ভাল খবৰ মা দেউতাই ভাল পাইছে আৰু বাকী কেনেকৈ কি হৈছে এই বিষয়ে দেউতা আছে আমাৰ MP বিশ্বজিৎ ডাঙৰীয়া দৈমাৰী ডাঙৰীয়া তেখেতে আপোনালোকক গোটেই বিতংভাৱে ক'ব আমি চবেই খুব শান্তি পাইছোঁ যে বাবাটো ভালদৰে ঘৰলৈ ঘূৰি আহিছে থেংক ইউ এইটো দেউতাই ক'ব